100 ভিউজ বা 500 ভিউজ বা 1000 ভিউজত ইউটিউবে আমাক কিমান টকা দিয়ে তাৰমানে ইউটিউবৰ পৰা আমি কিমান টকা উপাৰ্জন কৰিব পাৰো 100 ভিউজ বা 1000 ভিউজ বা 500 ভিউজত তো হাই গাইস মই নীলম তালুকদাৰ আৰু আপোনালোকে চাই আছে টেক এণ্ড নীলম তো আপোনালোকে তো গম পাইছে টাইটেল আৰু থাম্বনেল দেখি কিনে তো আপোনালোকে তো গম পাইছেই চাগে যে ইউটিউবে আমাক কিমান টকা দিয়ে 100 ভিউজ বা 500 ভিউজ বা 1000 ভিউজ পালে ভিডিঅ'ত তো কিমান টকা দিয়ে সব সকলোবোৰ ডাউট ক্লিয়াৰ কৰিম অতি সহজে তো আপোনালোকে একদম ভিডিঅ'টো শেষলৈকে চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব স্কিপ নকৰাকৈ চাই থাকিব তো পলম নকৰি আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ না কি কয় তো চাওক ইউটিউবে আমাক ভিউজৰ ওপৰত কেতিয়াও আমাক টকা নিদিয়ে হয় 2-3 মাহমান আগতে আছিল যে 4-5 হাজাৰ ভিউজ আহিলে $1 দিয়ে মানে 65 টকা হয় নেকি ভালকৈ নাজানো সেইটো আছিল আগতে বৰ্তমান আপোনালোকেতো জানে ইউটিউবত যেতিয়া আপডেট আহে তেতিয়া হাল সলনি হৈ থাকে আৰু বহুত জটিলতা হৈ গৈছে বহুত জটিল হৈ গৈছে লকডাউনৰ বাবে টকা আৰ্নিং হোৱাটো বহুত জটিল হৈ গৈছে গতিকে 2-3 মাহমান আগৰে আছিল বৰ্তমান সময়ত 4-5 হাজাৰ 10 হাজাৰ ভিউজ আহিলে বহুত জটিল হৈ গৈছে আৰু এটা কথা ইউটিউবে আমাক ভিউজৰ ওপৰত টকা নিদিয়া এইটো কথা মনত ৰাখিব ভিউজৰ ওপৰত কেতিয়াও টকা নিদিয়ে আৰু ছাবস্ক্ৰাইবাৰৰ ওপৰতো টকা নিদিয়ে আমাক আৰু কমেণ্টৰ ওপৰতো আমাক টকা নিদিয়ে টকা দিয়ে মাত্ৰ এডভাৰটাইজমেণ্ট চলালে বা আপোনাৰ ভিডিঅ'ত এডছ আহিলে এডছৰ থ্ৰুদি আপোনাক টকা দিয়ে আপুনি তেতিয়াহে টকা আৰ্নিং কৰিব পাৰে আৰু আপোনালোকেতো জানে এডভাৰটাইজমেণ্ট চলালে কি প্ৰয়োজন ইউটিউবত 1000 ছাবস্ক্ৰাইবাৰ হ'ব লাগে তাৰপিছত চেনেলটো মনিটাইজেশ্যন হ'ব লাগে আৰু আপোনালোকে যদি চেনেলটো যদি এতিয়ালৈ মনিটাইজেশ্যন হোৱা নাই তেতিয়া কেনেকৈ অতি সহজে কৰিব সেইটো ভিডিঅ' মই আগত বনাইছিলোঁ ডেছক্ৰিপশ্যনত লিংক আছে তাত যে আপোনালোকে ভিজিট কৰিব পাৰে চাব পাৰে তেতিয়া আপোনালোকৰ হেল্প হ'ব বুলি মই আশা ৰাখিলোঁ আৰু আগতে মইতো ক'লোৱে যে ইউটিউবত যেতিয়া আপডেট আহে তেতিয়া হাল সলনি হৈ যায় মানে বহুত জটিল হৈ গৈছে ইউটিউবটো বহুত জটিল হৈ গৈছে আৰু আপোনালোকে তো গম পালেই বাকীখিনি কেনেকৈ টকা আৰ্নিং কৰিব পাৰে কেনেকৈ কি কৰিব পাৰে সকলোবোৰতো আপোনালোকে গম পালে এইটো ভিডিঅ'ত মই আশা কৰিছোঁ আপোনালোকৰ চেনেলটো অতি সহজে গ্ৰ' হয় যাতে মানে আপোনালোক টকা যাতে অতি সোনকালে আৰ্নিং কৰিব পাৰে তো আপোনালোকে ভিডিঅ'টো যদি ভাল লাগে তেতিয়া লাইক এটা কৰি দিব চাওক ইমান গেলা গৰমত মই ভিডিঅ' আপোনালোকৰ বাবে বনাইছোঁ ইমান কষ্ট কৰি বনাইছোঁ তথাপিতো এটা লাইক কৰি দিব আৰু কমেণ্ট কৰি দিব যদি বেয়া হৈছে যদি কমেণ্ট কৰি দিব ভাল হৈছে যদিও কমেণ্ট কৰি দিব কিবা যদি ভুল ভ্ৰান্তি হৈছে তেতিয়া প্লিজ কমেণ্ট আৰু কৰি দিব আৰু যদি চেনেলটো যদি এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়া ছাবস্ক্ৰাইব এতিয়াই কৰি দিয়ক আৰু তেতিয়াহে আপোনালোকে ইউটিউব ৰিলেটেড টেকনিকেল ভিডিঅ' আপোনালোকে অতি সোনকালে আৰু প্ৰথমতে যাতে আপোনালোকে নটিফিকেশ্যন পায় তো এইখিনি আছিল আপোনালোকেতো গম পালে চাগে তো আজিলৈ এইখিনি বাই